নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ যি ভিডিঅ'টোত মই দেখাম মানে মেৰাপানী দয়াং কলেজত পালি জয়ন্তী পতা হৈছে যেহেতু ভিডিঅ'টো বহুত ভাল লগা হ'ব মানে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই বহুত আশা কৰিছো আৰু ভিডিঅ'টোত কি হ'ব কি নহ'ব সবখিনি সুৰজে দেখাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি লগ পালো ইয়াত নৱজিত নাৰ্জাৰী কৃষক মৰ্চাৰ প্ৰধান বৰুৱা ডাঙৰীয়া এয়া নৱজিত নাৰ্জাৰী দেখিছে আপোনালোকে এয়াৰটেল লিটিল মাষ্টাৰ নাৰ্জাৰীৰ লগত ফটো তুলিবলৈ এতিয়া চব মানে কৈছোঁ আৰু পূৰা হৈ গৈছে চবকে ফটো মাৰিব লাগে মানে এতিয়া গছপুলি ৰুইছে 25টা গছপুলি ৰোৱা হ'ব দেখুৱাইছোঁ আপোনালোকক আজি বহুত বছৰৰ মূৰত কলেজখনলৈ আহিছোঁ সঁচাকৈ বহুত ভাল লাগিছে তাৰপিছত আপোনালোকক এই অনুষ্ঠানটো দেখুৱাইছোঁ আপোনালোকে চাব সম্পূৰ্ণ ভিডিঅ'টো চাব আপোনালোকে আধাখনীয়াকৈ চাই গুচি যায় মই গম পাওঁ ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাব তেতিয়াহে ভাল লাগিব কি পুলি ৰোৱা আছে চন্দন পুলি চন্দন ঠিক আছে 25টা চন্দন পুলি তাৰপিছত এফালে নৱজিত নাৰ্জাৰীয়ে ৰুই আছে আমাৰ চন্দন পুলি ভালকৈ ৰোৱা এই প্ৰাৰম্ভিক কাৰ্যসূচীটো সফল কৰাৰ আগতে আমি দুইজন ব্যক্তিকে মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা যাচিবলৈ আগবাঢ়িছোঁ মই মহেন বৰুৱা ছাৰক সম্বৰ্ধনা জনাবৰ কাৰণে মহাবিদ্যালয়ৰ উপাধ্যক্ষ মনোজ কুমাৰ শইকীয়াদেৱক অনুৰোধ কৰিছোঁ লগতে অধ্যক্ষ ডাঙৰীয়াক সম্বৰ্ধনা জনাবৰ বাবে মই বন্ধুবৰ খগেন গগৈক অনুৰোধ কৰিছোঁ আৰু অধ্যক্ষ শ্ৰীযুত বিদুৰ কুমাৰ বৰুৱা দেৱক নৱজিত নাৰ্জাৰীক সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিলোঁ ইয়াৰ পিছতে আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গতিকে আমি সকলোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কাষলৈ যাবৰ বাবে অনুৰোধ কৰিলোঁ
ভাওনা চাবলৈ আহি গ'লোঁ মানে বাহিৰত অলপ আন্ধাৰ আৰু তাৰপিছত এয়া মোৰ লগৰ বান্ধৱী প্ৰভাতৰ ৱাইফ হয় তাৰপিছত এইফালে হাজবেণ্ড আহিছে আৰু এইফালে প্ৰভাত মানে মই ৱাৰ ধৰি আছোঁ এতিয়া বাহিৰত আপোনালোকে বাহিৰত মানে আন্ধাৰ তাৰপিছত মই বাহিৰৰ পৰা অলপ এনেকৈ দেখুৱাইছোঁ মেকআপ কৰি আছে চবকে আপোনালোকক দেখুৱাই দিছোঁ পুৰা মেকআপত লাগি আছে এইফালে লাগি আছে মেকআপত দেখিছে নহয় Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn